পাপু ঐ ক'বালে যাওঁগে অ' কেলে যাওঁগে পইচা এটা নাই হাতত লকডাউন আৰম্ভ হোৱাৰ পৰা নাই গম পাইছে ন এইটো হয় ঐ পৰহিলে আমাৰ গেলায়কা জন্মতিথি নহয় পালেহিয়ে নি অঁ চোৱা বাৰটো বহুত ডাঙৰকে পাতিছিলে বেয়া লাগে খুব ভাল খুৱাই কিন্তু দেই বেলেগটো যি নহওক খোৱা বোৱাটো ভাল লাগে আকৌ কিন্তু কণ্টেক্টটো আমি লৈ লওঁ বেয়া হ'ব নি বেয়া নহয় লকডাউনৰ টাইমত পইচা এটাও আহিব হাতলৈ তাকে 5,000 টকা বাজেট বনাম বাজেটটো যদি 5,000 হৈ যায় তেতিয়া 2,000 4,000 টকা খৰচ কৰি দিম হেৰিয়ত কি কয় খোৱা খোৱাতে বোৱা বোৱাতে। অঁ আৰু 1,000 টকা দুটাই 5 মাৰি দিম 5 মাৰি দিম তাকে দুটাই পাৰিম জানো এই যে টেণ্টৰ কামবোৰ কৰিবলৈ মানুহ এটা সৰহকে লাগিছিলে তাকেহে কাক লোৱা হয় অলপ দূৰা মেলা কৰিব পৰা মানুহ এটা আৰু টকা 100 লাগিব 100 টকা লাগিব কিন্তু কাম কৰিব লাগিব কি কি আমি চাই ভগাই ইয়াক দুই থৈ যাব কাম ঢেৰ কাম নহয় আমি নোৱাৰো অকলে নোৱাৰো সেইটোৱে দুই গ'লেও আমাৰ লোকচান নহয় গম 200 পাৰিবি দে 200 আনলিমিটেড খোৱাটো আছেই খোৱা বোৱাটো কি পাবি ফ্ৰী ৰসগোল্লাও পাওঁ পাৰি 200 পাৰি 200 পাৰিম হৈ গ'ল পাৰি 200 পাৰি পাৰিবি ন পাৰি 200 পাৰি কমিটি আৰু মানুহ নালাগে আমি 3টা কমিটি হৈ গ'ল শুনিছা নাই আমি তিনিটাই আকৌ নাম কমি যাব আৰু মানুহ নহ'ব আকৌ আৰু কাকো নকবি আকৌ নকবি আৰু এই কিবা শুনিলি নেকি শুনিলে ই শুনিলে কি কওঁ এতিয়া তোৰ বাইক কিবা মেনেজ কৰি দে আমাৰ নাই পইচা নাই কিবা দি দে মেনেজ হৈ যাব কি কওঁ এতিয়া পানী এটা দি দে মেনেজ হৈ যাব পানী देखा दिन रात सारा दिन चलेगी कद